হেল্ল' বন্ধু বান্ধৱীসকল, আজি গৈ আছোঁ আমি নলবাৰী ডিষ্ট্ৰিক্টৰ এক ঐতিহাসিক মন্দিৰ থেঠাগোসাঁই থান আৰু এয়া বালিকুছিত স্থিত যোগেশ্বৰ দেৱালয় মহাদেৱ বাবাৰ এয়া মন্দিৰ। আমি আজি যিখন থানলৈ গৈ আছোঁ ভগৱানৰ অপাৰ মহিমা, আৰু তাত গ'লে যিসকল সৰু ল'ৰা ছোৱালীৰ মাত নলায় তাত গৈ পূজা আৰাধনা কৰিলে মাত ওলায় বুলি লোকবিশ্বাস আছে। আহকচোন তালৈ যাওঁ। আৰু এয়া থেঠাগোসাঁই থানৰ মুখ্য দুৱাৰ। এই দুৱাৰেৰে সোমাই গৈ নদীৰ বুকুত প্ৰাকৃতিক পৰিৱেশৰ মাজত সুন্দৰভাৱে আপোনালোকক মন্দিৰ দৰ্শন কৰাম। সুন্দৰ এটা পৰিৱেশ। আমি লগ সংগৰ লগত এই মন্দিৰ দৰ্শনৰ বাবে আহিছোঁ, আৰু মোৰ লগত থাকক। ইয়াৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকে চাওক আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰক। আৰু এয়া থেঠাগোসাঁই থানলৈ আমি সোমাই আহিছোঁ। বিশেষ ভিৰ নাই আজি। শাওণ মাহৰ শেষ হোৱাৰ লগে লগে ইয়াৰ ভিৰ কিছু কমিছে, যদিও বছৰৰ প্ৰতিটো দিনতেই ইয়াত দৰ্শক তথা ভক্ত আহে। এয়া মুখ্য কাৰ্যালয় থেঠাগোসাঁই থানৰ। এয়া শিৱধাম, শিৱক উপাসনা কৰা ঠাই। থেঠাগোসাঁই থান বুলি ক'লে সাধাৰণতে বাল্যকালৰ শ্ৰীকৃষ্ণ, গোপাল মন্দিৰ, আৰু এই মন্দিৰৰ বিশেষকৈ বহুতেই মাহাত্ম্য আছে। যিসকল ৰাইজে ইয়াত আহিছে ইয়াৰ বিষয়ে অৱগত। এয়া মুখ্য মন্দিৰ, যাক শ্ৰী শ্ৰী থেঠাগোসাঁই থান অথবা গোপাল মন্দিৰ বুলিয়ে জনাজাত। আমি ভিতৰলৈ গৈ আছোঁ, আৰু মেইন উপাসনাস্থলী এয়া বৃহৎ আকাৰৰ এডাল কদম গছৰ তলত এনেধৰণে পূজা পাঠ কৰা হয়, আৰু সৰু সৰু ল'ৰাবিলাকে মন্দিৰটো চাফ চিকুণৰ দায়িত্বত থাকে। এয়া দেখিবলৈ পাইছে আপোনালোকে, এই কণ কণ গৰখীয়া ল'ৰাবিলাকে মন্দিৰটোৰ চাফ চিকুণৰ সম্পূৰ্ণ দায়িত্বত আছে। আৰু আহক, ইয়ালৈ আহক, নিশ্চয় ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকৰ মন মোহিত কৰিব। থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ বাবে। প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ নেক্সট ভিডিঅ'ৰ বাবে। হেভ এ নাইচ ডে।